Hey guys, আজি আমি খাম এইটো ৰবাব টেঙা এইটো খাম আৰু এইফালে আমাৰ হালপতি ৰবাব টেঙা পুৰা সাঁচি আছে মানে কাটি আছে আৰু এইফালে এইটো দুটা হ'ব দুইজন মানুহ দুটা টেঙা দি চলি যাব ইমান টেঙা নালাগে আমাক আৰু আমি খাম এইখন বম কলপাত এইকাৰণে আমি খাম কলপাতত খোৱাৰ মজাই বেলেগ সেইকাৰণে আমি কলপাতত খাম বুলি এনে কলপাত চলপাত লৈ আনিছি মই একো কৰা নাই দেই মই ইয়াতে বহি আছোঁ মাত্ৰ মই খাৱাৰহে মানুহ মই কৰাৰ মানুহ নহয় মাত্ৰ খাৱাত লগ মই কৰাত নাই চাওক গাইছ কালাৰ চাওক কালাৰ পুৰা লাল মিঠাও বহিছিল পাইছোঁ বঢ়িয়া আৰু এইবিলাক খাবা টেষ্টি হ'ব আৰু গাইজ কোনোবাই যদি খাই কমেণ্ট কৰিব মই লৈ যাম লৈ কিনে ঘৰত দি আহিম ঘৰৰ চোতালত বাৰান্দাত দি আহিম মই নি কিনে মাত্ৰ মুখখন ফুলে ফুলি আছে এই এটা মুখ ফুলি আছে এই এটা নাৰিকল ৰুকি মুখ ফুলি থকা চববিলাক মুখ ফুলাই বল আমি আজি স্মাইলত থাকো এইফালে এইফালে স্মাইল ঘূৰি আছে আমি স্মাইলত থাকোঁ আমি যিমান যি হ'লেও আমি হাঁহিত থাকোঁ হাঁহিত বাকী এটা খং উঠলি আৰু খং উঠছি আৰু তাহাঁত দেখাইছি কিনে খং উঠছি আমাৰ মস্ত মস্ত খং আমাৰো খং উঠে বোলে আমিতো খংটো নিদেখাং আমি হাঁহি থাকোঁ খং উঠলেও এয়া আমাৰ টেঙা ৰেডি অ' ঝালুক নাই ঝালুক আছে নাই ঘৰত আছে না আৰু মানে জলকীয়া নিদিলেকে সোৱাদ বোধ নহয় কেম্বা লাগে সেইকাৰণে জলকীয়া আনিবা জলকীয়া আজি কি গাড়ী 15 গাড়ী বিক্ৰী কৰিব আজি 800 কে হিচাপ কৰক কিমান হয় 16 গাড়ী বালাৰ মালিক এইজন এইবাৰ ময়ো বালাই উঠিব শুনিকে এতিয়া 1 টকা বাদ দিলে এতিয়া এইখিনি বালা চলাই উঠি থাকোঁ বালা টেঙা যদি 1 গাড়ী যদি আৰু 1600 800 পাম আমাৰ টেঙা ৰেডি টেঙা খাবি না এয়া টেঙা ৰেডি এয়া টেঙাৰ ভাগ হৈ গ'ল এয়া টেঙা কিয় এয়া চাওক টেঙা মানুহ ক'ব চালা টেঙা খাব নাজানে টেঙা খাব নাজানে দেই মই কৈও লাভ নাই এইগিলাখান ভাত খাই দিম টেঙা আকৌ টেঙা খালোঁ টেঙা বহুত জ্বালা সেইকাৰণে ঘূৰাই আছোঁ আৰু যিহেতুকে আজি কাতি বিহু সেইকাৰণে আমি টেঙা খালোঁ আৰু লগতে আজি গধূলিটো হৈছে এতিয়া ৰাতি অলপ সন্ধিয়া আন্ধাৰ কৰি আমি পথাৰত যাম আপোনালোকক দেখাই আছোঁ পথাৰত যোৱা আৰু ডাইৰেক্ট লগ পাম আমি আপোনালোকক পথাৰত এই চাওক ৰাস্তা মই আছোঁ পথাৰৰ মাজত চাওক গাইছ এতিয়া মই ক'ত আছোঁ নিজে নাজানো এইফালে ছাতি লগাব গৈছে ধানৰ মাজত যিটোকে কাতি বিহু সেইকাৰণে ছাতি লগাব গৈছে আৰু মই ইয়াতে ৰখি আছোঁ কিমান দূৰত গৈ পালে নাজানো আৰু মই এতিয়া ৰখি আছোঁ এই চাওক বাইকত বহি আছোঁ মই এই ৰাতি ইমান আন্ধাৰ ক'তো দেখা নাপায় সেইকাৰণে লাইটটো জ্বলাই কিনে বহি আছোঁ ইয়াতে এইটো চাকি গুচি জ্বলাই দি আছে চাওক এইয়া চাওক ইয়াতে কিন্তু কেমেৰাৰ কোৱালিটি ইমান ঠিক নহয় সেইকাৰণে আপোনালোকক দেখাব নোৱাৰিম ওচৰলৈকে অহাৰ পিছত আপোনালোকে দেখা পাব
এয়া আহি পালে চাকি দি কিনে মানুহটো কেমেৰাত ওলোৱাই নাই এতিয়ালৈকে ওলাব ভৰি ধুই আছে আহিছে দেখা পাইছে এই অলপ অলপ ওলাইছে এইটো হৈ গ'ল কি আনিছিলে বাকী গাইজ বেলেগ বস্তুখিনি দেখুওৱা নহ'ল মানে লাষ্ট টাইমত আৰু এইখিনি দেখালোঁ আৰু এই ধূপ তেল আৰু খুটি আনিছিলে চাকি আনিছিলে এতিয়া আমি গৈ থাকোঁ তেতিয়াহ'লে বেছি পলম নকৰোঁ আৰু ইয়াতে হাতী চাতি ওলাইতো সেইকাৰণে আমি ইয়াৰ পৰা গৈ থাকোঁ যিমান পাৰোঁ ইমান সোনকালে যোৱাটো ভাল আমাৰ কাৰণে আৰু ডাইৰেক্ট লগ পাম ঘৰত পিঠা বনাইছে পিঠা খাম যাই কিনে পিঠা আমি পথাৰৰ পৰা আহি পালোঁ পথাৰৰ পৰা আহি কিনে কৈছিলোঁ পিঠা বনাই আছে পিঠা যাই কিনে খাম বুলি কিনে এতিয়া পিঠা খাম কেনে দিজনা পিঠা নামটো কওকচোন কি পিঠা কৈটো আৰু ইয়াতে ৰান্ধিনে পিঠা পুৰি আছে আৰু এইটো বোলে এইটো পিঠাটো আঙুলি পিঠা বুলি কৈছে আঙুলি পিঠা কিন্তু ইয়াতে আঙুলিটো লগাই দিছে আঙুলি পিঠা হৈ গ'লে সেইকাৰণে এইটো ভালকৈ চাই লওক কোনোবাই বনাই খাব নাই নাৰিকলো দিছে ইয়াতে আৰু এইখিনি ৰেডি হৈছে আৰু আঙুলি পিঠাটো ক'ত ইয়াতে এই পিঠা চাওক পিঠা আবুৱে বেছি আমাৰ বিহু খাব আহিছে মানে কাতি বিহু মাছে আবুৰ আটা আহি আছে আহি পোৱা নাই আবু আহিছে আবু বহিব এতিয়া ভেকচিনা গাই চমক অৱস্থা কেনে কৰিছে একেবাৰে মই পাত ধৰা বনাইছো ইফালে পিঠা পুৰি আছোঁ পিঠা পুৰি কিনে উঠিলোঁ মাত্ৰ এতিয়া মোক এতিয়া পাত ধৰবা দিছে আৰু এতিয়া আটা আছে আবু আছে এইটো ক'ৰ পৰা আহিছি বা ক'ৰ পৰা আহিছা বাংলাদেশী তাৰমানে এতিয়া এতিয়া পিঠা দিব আমাক ইয়াতে এতিয়া পিঠাক ৰখি আছোঁ পিঠা খাম বুলি কিনে অৱশেষত মোক পিঠা দি দিলে এতিয়া মই পিঠাটো লৈ ল'লোঁ পিঠা বঢ়িয়া হৈছে আৰু এইটো কি পিঠা আছিল বা তেল পিঠা আঙুলি পিঠা নাপালোঁ ভাগতে শালপতি লৈছে আঙুলি পিঠাটো আৰু এইটো আৰু গাইজ মোৰ ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিলোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগে লাইক কৰি দিয়ক কমেণ্ট কৰক যদি আপোনালোকে চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো প্ৰেছ কৰি থৈ দিব আজি কাৰণে মোৰ ভিডিঅ'টো এইখিনি আছিল টাটা বাই বাই